এভৰিৱান ৱেলকাম বেক টু মাই চেনেল। বহুত দিনৰ মই এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আৰু প্ৰথমে কৈ দিওঁ, যিসকলে মোৰ ভিডিঅ' আজি প্ৰথমবাৰৰ বাবে চাইছে সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আজি এটা স্পেচিয়েল দিন, সেইকাৰণে ভাবিলোঁ যে আজিৰ দিনটোত ব্লগ এটা কৰোঁ বুলি। স্পেচিয়েল দিন মানে আজি মোৰ বাৰ্থডে হয়, 29 অগষ্ট। আৰু বহুত এক্সাইটেড হৈ থাকোঁ দিনটোৰ কাৰণে সৰুৰ পৰাই, আৰু সকলোৱে হয় নিজৰ বাৰ্থডেৰ কাৰণে। আৰু ময়ো এক্সাইটেড খুব বেছি, কিন্তু যেতিয়া আজি দিনটো আহে তেতিয়াতো আৰু বেছি এক্সাইটেড হৈ যাওঁ। মানে চবেই উইছ কৰে, খুব ভাল লাগে সেই দিনটোত। আৰু এতিয়া অলৰেডি বহুতেই উইছ কৰিছে, মোৰ ফ্ৰেণ্ডছেই হওক, মোৰ ফেমিলি হওক, চবেই উইছ কৰিছে। আৰু সকলোকে মই এই ভিডিঅ'টোৰ জৰিয়তে থেংক ইউ কৈছোঁ যে মোৰ বাৰ্থডেটো ইমান স্পেচিয়েল বনাই দিয়াৰ কাৰণে। আৰু বাকী ৰাতিপুৱাটো ষ্টাৰ্ট হৈছে, বাৰ্থডে কি হয় মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু সেইটো কাৰণেই মই আজি কেমেৰাটো হাতত তুলি লৈছোঁ যে মই আপোনালোকক মোৰ বাৰ্থডে সকলোখিনি মুমেণ্ট মই আপোনালোকক শ্বেয়াৰ কৰিব পাৰোঁ। আৰু এতিয়া কোনো অহা নাই অৱশ্যে, আলহী মাতিছোঁ কিন্তু বহুত বেছি নহয়। মোৰ ফ্ৰেণ্ডছ আহিব আৰু আইতাহঁত আহিব, ৰিলেটিভছে আহিব, আৰু বহুত বেছি আলহী নাই মতা, যিহেতু চিটুৱেশ্যনটো এনেকুৱা হয়, গতিকে ঘৰতে পাতিছোঁ। আৰু সেয়াই, আৰু বাকী ছাৰপ্ৰাইজ কিবাকিবি প্লেন কৰা হৈছে। ভণ্টিয়ে কিবা ডেক'ৰেশ্যন কৰি আছে, কিন্তু মই দেখা নাই এতিয়ালৈকে। তাই আহি লওক, মানে তাই টিউশ্যন আছে, তাই অহাৰ পিছত মই আপোনালোকক তাইনো কি ডেক'ৰেশ্যন কৰিছে মই দেখাম। মই নিজেও দেখা নাই, ছাৰপ্ৰাইজ কিবা প্লেন কৰি থৈছে, আৰু মই সেইখিনি দেখাম আপোনালোকক। বৰ্তমান ঘৰত মা আছে, মই আছোঁ, আৰু আইতা আছে, মোৰ দেউতাৰ মাক। আৰু মায়ে কাম কৰি আছে, আৰু আইতাই জাষ্ট উঠিছে আৰু চাহ তাহ খাব। আৰু ময়ো সেই উঠিছোঁ, চাহ তাহ খোৱা নাই। ভাবিলোঁ যে ভিডিঅ'টো এতিয়াই আৰম্ভ কৰি দিওঁ, যাতে মই আপোনালোকক দিনটো সকলোখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব পাৰোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণলৈকে চাই যাব, আৰু মই দিনটো কি কৰোঁ আৰু মোৰ বাৰ্থডেটো মই কেনেকৈ চেলিব্ৰেট কৰোঁ সেই সকলোখিনি আপোনালোকে চাব পাৰে। গতিকে ডোণ্ট ফৰগেট টু লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব টু মাই চেনেল। গতিকে এতিয়া মই মোৰ ৰুমটো ঠিক কৰিবলৈ আছে। মানে মই যিহেতু শুই উঠিলোঁ, বিচনা পৰা নাই, বিচনা পাৰি আহোঁ, তাৰপিছত মই চাহো খোৱা নাই, মই চাহ তাহ খাই লওঁ, আৰু চাহ তাহ খাই মেলি আপোনালোকক লগ পাই আছোঁ। গতিকে তেতিয়ালৈকে মোৰ ভিডিঅ'টো চাই থাকিব। আৰু এতিয়া 12টা বাজিবলৈ হ'ল, মই তাৰপাছত ব্লগ নকৰিলোঁ, কাৰণ কাম আছিলে অলপমান, ঘৰৰ কাম চাম কৰি মোৰ বিচনা ৰেডি কৰি, তাৰপিছত মানে নকৰিলোঁ ব্লগ, আৰু ভণ্টি নাছিলে কাৰণে। আৰু এতিয়া তাই আহি পাইছেহি, মানে তাই হ'ল মই অহা, তাৰপিছত তাই মোৰ এতিয়া ভিডিঅ' কেমেৰা পিছফালে আছে, মই তাইক দেখাম। কিন্তু তাৰ আগতে মই আপোনালোকক ভাবিলোঁ যে মোৰ বাৰ্থডে গিফ্টটো দেখাই দিওঁ, মানে দেউতাই দিছে। সেইটো এটা চিম্পল ড্ৰেছ হয়, যিহেতু ইমান গৰম পৰিছে, গতিকে এতিয়া বহুত বেছি হাই, মানে বহুত ইমান বেছি লাইট ৱেইট পিন্ধাটোৱে বেছি ভাল হয়, বেছি মানে পাতলা কাপোৰে পিন্ধি ভাল লাগে। সেইটো কাৰণে এইটো কিন্তু মানে মই নিজেই কিনিছিলোঁ, কালি গৈছিলোঁ বজাৰ কৰিবলৈ, মই তেতিয়া কিনিছিলোঁ। আৰু আপোনালোকে মোক কমেণ্ট কৰি জনাব যে মোৰ কাপোৰযোৰ, বাৰ্থডে ড্ৰেছ কেনেকুৱা লাগিছে। আৰু এইটো মোৰ ফাৰ্ষ্ট গিফ্ট হয়। আৰু বাৰ্থডে এতিয়া ডেক'ৰেশ্যন কৰিছে, ভণ্টিয়ে কিবা কিবি কৰি আছে, কিন্তু মোক চাবলৈ দিয়া নাই, কিবা ছাৰপ্ৰাইজ বোলে। তো মই নিজেও দেখা নাই যে কি বাৰ্থডে ছাৰপ্ৰাইজ মানে ডেক'ৰেশ্যন কৰিছে। তাই এতিয়া গা ধুবলৈ যাব, আৰু গা ধুই আহি লওক, তাৰপাছত মই আপোনালোকক ডেক'ৰেশ্যন দেখাম, মই নিজেও চাম, আপোনালোকক দেখাম। আৰু বাকী ঘৰত আলহী অহা নাই এতিয়ালৈকে, মোৰ লগৰজনী তাই আহিব, দেৰি হ'ব অলপমান। আৰু আইতাহঁতো অহা নাই, যিহেতু বেছি টাইম হোৱা নাই, সেইটো কাৰণে অহা নাই। আৰু বাকী মা আৰু দেউতা আছে ভিতৰত, দেউতাই কিবা খানাৰ প্ৰিপেৰেশ্যন কৰি আছে, মাও ভিতৰতে আছে, আইতাও আছে ভিতৰতে। আৰু বাৰ্থডে কি এতিয়া বাৰ্থডে চেলিব্ৰেশ্যন ষ্টাৰ্ট হ'ব অলপ পাছত, মই আপোনালোকক সকলোখিনি দেখাই থাকিম। আৰু গতিকে ভিডিঅ'টো চাই থাকিব, আৰু ইয়াৰ পাছত মই কি কৰোঁ সকলোখিনি দেখাম। গাইজ, আৰু মই অলপ ৰেডি হৈ আহিলোঁ, মানে অলপমান মুখত আৰু অলপ লিপষ্টিক চিপষ্টিক লগাই আহিলোঁ। আৰু মই আহিছোঁ এতিয়া অলপমান ডেক'ৰেশ্যন চাবলৈ। ডেক'ৰেশ্যনটো মই দেখিলোঁ, খুবেই ভাল লাগিছে, কিন্তু আপোনালোকক অলপ পাছত দেখাম, মানে কেক কাটোতে দেখাম, তেতিয়া বেছি ভাল লাগিব ডেক'ৰেশ্যনটো চাই। আৰু ভণ্টিও ৰেডি হৈ আহিলে, ভণ্টি পেলাই তাইক আজি আপোনালোকে ভিডিঅ'ত দেখা নাই, তাইও সেয়া আহিলে গা পা ধুই। আৰু এতিয়া আমি আছোঁ, আলহী এতিয়ালৈকে আহি পোৱাহি নাই, 1টাই বাজিবলৈ হ'ল, এতিয়ালৈকে কোনোৱে অহা নাই, আৰু ইমান গৰম লাগিছে। সেইটো কাৰণে ভাবিলোঁ যে ভিডিঅ'কে কৰোঁ। আৰু ডেক'ৰেশ্যনটো খুব ধুনীয়া লাগিছে, আপোনালোকক মই দেখাওঁ কি কৰিছে তাই ডেক'ৰেশ্যন, ছাৰপ্ৰাইজ মই চালোঁ বাৰু। আৰু কেক কটা নাই, কেক কটাৰ সময়ত আপোনালোকক লগ পাম। তেন্তে সকলো আলহী আহি লওক, তাৰপিছত আপোনালোকক পুনৰ লগ পাম।
আৰু এইটো হৈছে ছাৰপ্ৰাইজ ভণ্টিয়ে মোক দিছে। আপোনালোকে সকলোৱে চাব পাৰিছে, খুবেই ধুনীয়া লাগিছে আৰু সঁচাকৈ মানে ওচৰৰ পৰা চাবলৈতো আৰু বেছি ধুনীয়া লাগিছিলে। ইমান ধুনীয়া, মই ভবা নাছিলোঁ যে তাই এনেকুৱা কিবা ছাৰপ্ৰাইজ প্লেন কৰি আছে বুলি। মই ভাবিছিলোঁ নৰ্মেল কিবা ডেক'ৰেশ্যন কৰিছে চাগে, কিন্তু তাই ইমান ধুনীয়াকৈ বনালে সকলোখিনি, আৰু সকলোখিনিতে নিজে অকলে কৰিছে, কোনো হেল্প কৰি দিয়া নাই। কাৰণ কোনো ঘৰত এক্সপাৰ্ট নহয় বা ডেক'ৰেশ্যন কাম ইমান নাজানে, তাই জানে আৰু তাই খুব ধুনীয়াকৈ বনাইছে। মই সঁচাকৈ দেখি মানে মোৰ বহুত একদম মানে মোৰ ইমান ফূৰ্তি লাগিছে যে তাই এনেকুৱা কিবা বনাইছে। কাৰণ মই নিজে ভাবি আছিলোঁ যে মই এনেকুৱা কিবা বনাম বুলি, কিন্তু আচলতে মই এইবোৰ ডেক'ৰেশ্যনত একদম মানে কেঁচা, সেইটো কাৰণে মই বনাব নোৱাৰিলোঁ। আৰু তাই বনাই দিছে, সেইটো কাৰণে তাইক পুনৰবাৰ বহুত 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 বেছি থেংক ইউ কৈছোঁ। আৰু আপোনালোকে বেয়া নাপাব যে মই ভিডিঅ'সমূহ এনেদৰে কৰিব লগা হৈছে, কাৰণ বাৰ্থডেত মানে মই আলহী আহি থকাৰ কাৰণে মই ভিডিঅ'বোৰ ভালকৈ কৰা নহ'লে, সেইটো কাৰণে মই এনেকেই ভিডিঅ'টো কৰিলোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পাইছে বুলি। Every time we say goodbye, they all see that it's a lie. 'Cause we always give it one last try. Yeah, you've watched me break 1,000 times. Now I'm all alone, 'cause you never show. You say you will, but then you don't. That's how it goes. Don't wanna know. I'm turning off my mind so I get by. I just wanna be happy, happy tonight. Happier tonight. Happier tonight. Can't be waiting for you in the morning. I'ma leave without giving a warning. I'ma leave without giving a. But every time we say goodbye, we all know that it's a. এইখিনিতে মই কেকটোৰ কাৰণে মই মোৰ বেষ্ট ফ্ৰেণ্ড প্ৰিয়াক্ষীক বহুত বেছি থেংক ইউ কৈছোঁ। তাইক মই বনাবলৈ কৈছিলোঁ আৰু ইমান ধুনীয়া এটা গিফ্ট দিছে তাই, বহুত বেছি থেংক ইউ। আচলতে মই ভইচ অভাৰ কৰিছোঁ কাৰণ মোৰ মাতটো ভালকৈ নাহিলে, সেইটো কাৰণে মই ভইচ অভাৰ কৰি পেলাই কৈছোঁ। সঁচাকৈ বহুত বেছি টেষ্টি আছিলে। যদি আপোনালোক যোৰহাটৰ হয় তেতিয়াহ'লে আপোনালোকে তাইক কণ্টেক্ট কৰিব পাৰে। মই তাইৰ সকলোখিনি ডিটেইলছ ডেছক্ৰিপশ্যন বক্সত দি দিম, আপোনালোকে এবাৰ চেক কৰিব। আৰু ওৱান্স এগেইন থেংক ইউ ছ' মাছ, ইমান ধুনীয়া এটা গিফ্ট দিলি তই মোক। আৰু তাই সেইটো টাইমত নাছিল, সেইটো কাৰণে মই তাইক দেখাব নোৱাৰিলোঁ, পাছত কেতিয়াবা মই তাইক দেখাম। ওৱান্স এগেইন থেংক ইউ। চ' গাইজ, মই ভাবিলোঁ যে ভিডিঅ'টো ইমানতে শেষ কৰোঁ, কাৰণ বাৰ্থডে যিখিনি দেখাব লগা আছিলে সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু এতিয়া আবেলিয়ে হ'ল, গতিকে বাৰ্থডে শেষো হ'লগৈ আৰু আলহীও নাই, গ'ল সকলোখিনি। আৰু ভাবিলোঁ যে ভিডিঅ'টো শেষ কৰাৰ আগতে মই আপোনালোকৰ লগত যিখিনি বাৰ্থডে গিফ্ট আছিলে সেইখিনিকে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। গতিকে ব'লকচোন, বাৰ্থডেতনো কোনে কি দিলে সেইখিনিকে অলপমান চাই লওঁ। আৰু মোৰ ফাৰ্ষ্ট বাৰ্থডে গিফ্ট হৈছে এটা ধুনীয়া ড্ৰেছ, যিটো মোক দেউতাই দিছে, কিন্তু মই নিজে চইচ কৰিছোঁ। আৰু মোৰ খুবেই বেছি ভাল লাগিছে ড্ৰেছটো, কাৰণ প্ৰিণ্টটো খুব ধুনীয়া হয়। আৰু মই এনেকুৱা প্ৰিণ্টৰ অনলাইন চাই আছিলোঁ, কিন্তু মই অনলাইন দিয়া নাই, এইটো অফলাইন মই কিনিছোঁ। খুবেই ধুনীয়া লাগিছে আৰু আচলতে কাপোৰটো খুব ধুনীয়া হয়, কাৰণ গৰম যিহেতু পৰিছে, গতিকে গৰমত বহুত বেছি হেভি কাপোৰ পিন্ধিব নোৱাৰি। আৰু কেজুৱেল যিবোৰ আমি নৰ্মেল যাব পাৰি তেনেকুৱা কাপোৰেই পিন্ধিব লাগে, সেইটো কাৰণে কাপোৰটো খুব ধুনীয়া হয়। আৰু মোৰ ছেকেণ্ড গিফ্টটো হৈছে এটা ধুনীয়া পেণ্ট, যিটো মোক মামা আৰু আইতাই দিছে। আচলতে পেণ্টটোৰ একচুৱেল নামটো কি হয় মই নাজানো। মই অনলাইনতো দেখিছোঁ, অফলাইনতো বহুতেই পিন্ধা দেখিছোঁ, কিন্তু কি কয় পেণ্টটোক মই নাজানো। আৰু ইয়াত বেল্টো আছে আৰু কালাৰটো খুবেই ধুনীয়া, কাৰণ মই বহুত বেছি ডাৰ্ক কালাৰ নিপিন্ধোঁ। আৰু ডিজাইনটো খুব ধুনীয়া লাগিছে। আৰু মানে মোক মেইন কথা হৈছে মোৰ ধুনীয়াকৈ ফিট আহিছে কাপোৰটো। মানে নৰ্মেলি মোৰ পেণ্ট তেনেকৈ ফিট নাহে, মোৰ ঢিলা হয়, তেনেকুৱা হয়, কিন্তু এইটো ধুনীয়াকৈ ফিট আহিছে, ইলাষ্টিক আছে যিহেতু। সেইটো কাৰণে মই ডেফিনেটলি এইটো পিন্ধিম, ক্ৰপ টপৰ লগত, নহ'লেতো মই শ্বৰ্ট টপৰ লগত মই পিন্ধিমেই এইটো। আৰু মোৰ থাৰ্ড গিফ্টটো হৈছে এটা ধুনীয়া পেণ্ট, হাফ পেণ্ট হয়, পূৰা ফুল হাফ পেণ্ট নহয়।
আৰু কাপোৰটো খুবেই ধুনীয়া হয় বহুত পাতল হয় আচলতে কাপোৰটো বহুত লাইট ৱেইট হয় আৰু যেহেতু ইমান গৰম আৰু ঘৰত পিন্ধিবৰ কাৰণে ভাল হয় আৰু খুব ধুনীয়া লাগিছে মোৰ আৰু মোৰ ফৰ্থ গিফ্টটো হৈছে ইমান ধুনীয়া এটা বেগ এইটো মোক এগৰাকী ফ্ৰেণ্ডে দিছে খুবেই ধুনীয়া লাগিছে বেগটো আচলতে যেতিয়া মই প্ৰথম দেখিছিলোঁ মই বহুত বেছি এট্ৰেক্ট হৈ গৈছিলোঁ বেগটোৰ কাৰণে মানে ইমানেই ধুনীয়া লাগিছে ডিজাইনটো বা ধৰি লৈ সকলোখিনি বহুত ধুনীয়া লাগিছে কালাৰটো বহুত বেছি ডাৰ্কো নহয় গতিকে বহুত বেছি ভাল লাগিছে আৰু মই ডেফিনেটলি এইটো জিন্সৰ লগত বা ফ্ৰকৰ লগত মই এইটো পিন্ধিব পাৰিম আৰু মই সঁচাকৈ পিন্ধিম আৰু মোৰ ফিফথ গিফ্টটো হৈছে এটা পাৰফিউম ধুনীয়া স্মেল থকা আৰু এয়া মোক আইতা এগৰাকীয়ে দিছে আৰু খুব ধুনীয়া লাগিছে আৰু এইখিনিয়ে মোৰ আটাইখিনি গিফ্ট কাৰণ মই বহুত বেছি ডাঙৰকৈ বাৰ্থডে পতা নাই চিটুৱেশ্যনৰ কাৰণে যিসকলে আহিছে সেইসকলে মোক বাৰ্থডে গিফ্ট দিছে আৰু মেইন কথা বাৰ্থডেত গিফ্টটো মেইন নহয় সকলোৱে মোৰ নিজৰ উইচেছ দিছে ব্লেছিংছ দিছে সেইখিনিয়ে মোৰ কাৰণে বহুত বেছি ডাঙৰ কথা আৰু সকলোৱে ছ'চিয়েল মিডিয়া হওক ইনষ্টা হওক ফেচবুক হওক হোৱাটছএপ হওক সকলোতে মোক মোৰ ফ্ৰেণ্ডছে মোৰ ফেমিলি মেম্বাৰ্ছে বহুত বেছি উইচেছ কৰিছে এণ্ড থেংক ইউ ছ' মাছ এগেইন এই ভিডিঅ'টোৰ জৰিয়তে কাৰণ তেওঁলোকে অলপ সময় উলিয়াই মোৰ কাৰণে মোৰ স্পেচিয়েল দিনটোত তেওঁলোকৰ উইচেছ মোক দিছে তাৰ কাৰণে থেংক ইউ আৰু আজিৰ এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ষ্টে টিউন গাইজ